নমস্কাৰ, মোৰ নাম বিনীলা শইকীয়া। নমস্কাৰ, মোৰ নাম ৰশ্মিৰেখা সেনাপতি। নমস্কাৰ, মোৰ নাম জোনালী চেতিয়া। আমি অসমীয়া সমাজত প্ৰচলিত হোৱা এটি বৰবিয়া নাম গাবলৈ ওলাইছোঁ। ফুলে ফুলে জাতিষ্কাৰ, ফুলে ফুলে জাতিষ্কাৰ, বিয়ানাম গাবলৈ ৰাইজক কৰোঁ নমস্কাৰ। ফুলে ফুলে জাতিষ্কাৰ, ফুলে ফুলে জাতিষ্কাৰ, বিয়ানাম গাবলৈ ৰাইজক কৰোঁ নমস্কাৰ। ওলাই আহা আই দেউৱে, বোলাই আহা বাট, বোলাই আহা বাট, অতখিনি গাঁৱৰ মানুহ নকৰিবা লাজ। ওলাই আহা আই দেউৱে, বোলাই আহা বাট, বোলাই আহা বাট, অতখিনি গাঁৱৰ মানুহ নকৰিবা লাজ। বেৰত আছে তেলৰ চিচা, তাতো আছে তেল, তাতো আছে তেল, ভিতৰতে আইদেউ আছে, বাহিৰত কিমেল। বেৰত আছে তেলৰ চিচা, তাতো আছে তেল, তাতো আছে তেল, ভিতৰতে আইদেউ আছে, বাহিৰত কিমেল। ওলাই আহা আই দেউৱে, কদমতে ধৰি, কদমতে ধৰি, নুৱাবলৈ ৰৈ আছে, কচইলা সুন্দৰী। ওলাই আহা আই দেউৱে, কদমতে ধৰি, কদমতে ধৰি, নুৱাবলৈ ৰৈ আছে, কচইলা সুন্দৰী। শৰাই তামোল সজোৱা, শৰাই তামোল সজোৱা, জোৰোণাহি ৰৈ আছে, আদৰুংগৈ ওলোৱা। শৰাই তামোল সজোৱা, শৰাই তামোল সজোৱা, জোৰোণাহি ৰৈ আছে, আদৰুংগৈ ওলোৱা। মায়াৰ অলংকাৰ থোৱাহে আইদেউ, দেউতাৰ অলংকাৰ থোৱাহে। মায়াৰ অলংকাৰ থোৱাহে আইদেউ, দেউতাৰ অলংকাৰ থোৱাহে। অযোধ্যাৰ ৰামচন্দ্ৰই পঠাইছে অলংকাৰ, হাতে জোৰে কৰি লোৱাহে। অযোধ্যাৰ ৰামচন্দ্ৰই পঠাইছে অলংকাৰ, হাতে জোৰে কৰি লোৱাহে।
শাহুৱে পিন্ধাব গলৰ হাতে হৰি দিব শিৰত সেন্দুৰ কৰিব বোৱাৰী শাহুৱে পিন্ধাব গলৰ হাতে হৰি দিব শিৰত সেন্দুৰ কৰিব বোৱাৰী পাৱে পৰিহৰি মুকুন্দ মুৰাৰী আজি শিৰত সেন্দুৰ নললে নোৱাৰি পাৱে পৰিহৰি মুকুন্দ মুৰাৰী আজি শিৰত সেন্দুৰ নললে নোৱাৰি আমাৰ দেহুৱনী কেৰু দিলে পুৱনি আমাৰ দেহুৱনী কেৰু দিলে পুৰণি আমাৰ আইদেহুৱনী নেকলেছ দিলে পুৱনি আমাৰ আইদেহুৱনী নেকলেছ দিলে পুৰণি লয় কি নলয় আইদেউ সোধা যায় কি নাযায় তোমালৈ চাহ বনাই দিবলৈ লৈ কি নলয় আইদেউ সোধা যায় কি নাযায় তোমালৈ চাহ বনাই দিবলৈ ৰাম কৃষ্ণ দূৰৰ কৈ পুখুৰী ৰাম কৃষ্ণ খন্দালা দেউতা হৰি মূৰৈ বন্ধালা সেন্দুৰী আলি ৰাম কৃষ্ণ সেন্দুৰী আলিতে ৰাম কৃষ্ণ দয়ে খোজে কাহি হৰি মূৰৈ সোণৰ খৰিকা যেন ভৰি অ' মাজনী কেনেকৈ চলাবি লোকৰ ঘৰখনি অ' মাজনী কেনেকৈ চলাবি লোকৰ ঘৰখনি যাবই যে লাগিব প্ৰকৃতিৰ নিয়ম নগলে নচলে নাৰীৰে জীৱন যাবই যে লাগিব প্ৰকৃতিৰ নিয়ম নগলে নচলে নাৰীৰে জীৱন ফুলৰ মালা গাঁঠিছো ৰাইজক সেৱা কৰিছো ইমানতে বিয়া নাম সামৰণি মাৰিছো সামৰণি মাৰিছো আমি অসমীয়া সমাজত প্ৰচলিত আইনাম বিয়ানাম বিহুনাম আদিৰ সৈতে যাতে যুৱ প্ৰজন্মই চিনাকি হ'ব পাৰে তাৰ বাবে চেনেলটো খুলিছোঁ প্ৰথম ভিডিঅ' হিচাপে এটা বিয়ানাম আপোনালোকৰ আগত পৰিৱেশন কৰিলোঁ যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে ভিডিঅ'টো লাইক শ্বেয়াৰ কৰি দিব লগতে আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ধন্যবাদ